নমস্কাৰ বন্ধুসকল, ডিফেন্স ইণ্ডিয়া মিউজিক চেনেলৰ দ্বিতীয়টো ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ চিমেণ্ট চাপৰিলৈ। চিমেণ্ট চাপৰিত প্ৰাদেশিক চলি আছে আৰু আমি ভকতে মই ওলাইছোঁ। আজিলৈকে চাই পোৱা নাই প্ৰাদেশিক। আজি কি কি অনুষ্ঠান হয়নো তাত আমি চাবলৈ যাম। মোৰ লগত আছে ভকতে মই একেলগে যাম। আমি আহি মায়াহাঙত ইতিমধ্যে উপস্থিত হৈছোঁ। মায়াহাঙত আমাৰ বন্ধু এজন আছে, মায়াহাঙত মেনেজাৰ কৰি আছে। মায়াহাঙত অলপ কিবা কিবি অলপ খাই মেলি যাম। আপোনালোকে মায়াহাঙলৈ আহিলে এসাঁজ খাই চাবচোন, খুব সুন্দৰ বনাইছে। আমি শুকান ৰুটি আৰু পনীৰ চব্জি খাই লৈছোঁ। এয়া খোৱা বোৱা সামৰি আমি চিধাই ড্ৰেছ কৰিবৰ বাবে আহিছোঁ। এইজন আমাৰ মায়াহাঙৰ মেনেজাৰ। খুব সুন্দৰভাৱে সাজি কাচি ওলাইছে আৰু এয়া ভকত মোতকৈ বহুত শকত। আমি আটাইকেইজন ৰেডি হৈ ল'লোঁ। এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই অধিৱেশনলৈ ৰাওনা হ'ম। মায়াহাঙৰ দুজন বন্ধুক আমি বিদায় দি অধিৱেশনলৈ ৰাওনা হ'লোঁ। আমাৰ আৰু ক'তো ৰ'বলগীয়া নাই। আমি পুনচাতে এবাৰ অধিৱেশনলৈ যাম। আমাৰ গন্তব্যস্থান প্ৰায় পাবহি হৈছে আৰু ৰাস্তা প্ৰায় জাম লাগিবলৈ আৰম্ভ হৈছে। আমি হয়তো ইয়াত পাৰ্কিং কৰি গাড়ীখন খোজকাঢ়িব লাগিব। আমি গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। এতিয়া আমি খোজকাঢ়িব লাগিব। আজি খোজকাঢ়িবলৈ আহিছোঁ। কিমান খোজকাঢ়িম নাজানো, মুঠতে সকলো চাই যাম আজি। আৰু আপোনালোককো চাই যাম অধিৱেশনত কি বস্তু, আমি কি ইউনিক বস্তু আপোনালোকক দেখাব পাৰোঁ তাকে চেষ্টা কৰিম।
এই জয়গুৰু শংকৰ লিখা ঘৰটি সম্পূৰ্ণ ধানেৰে নিৰ্মাণ কৰা হৈছে। মুখ্য মণ্ডপটিত অনুষ্ঠান চলি আছে। আপোনালোকক অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। টিভি চেনেলসমূহৰ লাইভ টেলিকাষ্ট চলি আছে। মৰিধল আঞ্চলিকৰ বৃদ্ধিয়নম আপোনালোকৰ বাবে অকণমান এটা ক্লিপ। মৰিধল আঞ্চলিক, ঠিক আছে, আপোনালোকে চাই যাব দেই, গোটেই পৰিৱেশ চাই যাব। আমি এইবাৰ আপোনালোকৰ থিয়নাম আমি আগবঢ়াই দিছোঁ আৰু থিয়নামৰ ধনীৰ মাজত আপুনিও ডুব চাওক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰে আৰম্ভ কৰক। ইউনাইটেড বেংক অফ ইণ্ডিয়া বা আপোনালোকে পাঞ্জাৱ নেশ্যনেল বেংক বা অন্যান্য যিমানবিলাক ICIC বেংক দেখিছে, সকলো বেংকৰ মধ্যে আমাৰ বেংকে তেওঁলোকক ফিক্সড ডিপজিটৰ সহজ পাবলগীয়া ৰেট অফ ইণ্টাৰেষ্ট। গতিকে চাৰিওফালে বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে। মাংসৰ কেইটামান অনুষ্ঠান কৃষ্ণ আমাৰ যি এই ছ'চাইটিখনে দ্বিতীয় বৰ্ষত দ্বিতীয় শৃংখলা অটুট ৰখাৰ বাবে ইতিমধ্যে পুৰস্কাৰ দি আহিছে, পুৰস্কৃত কৰি আহিছে। এতিয়া আমি গ্ৰন্থৰ প্ৰদৰ্শনী মেলাত আপোনালোকক দেখুৱাম কিছুমান ভাল ভাল বস্তু। সকলো বস্তু নেদেখুৱাম। খা খবৰে নাই, কানেকশ্যন দিব লাগে, কিবা কৰিব লাগে। রামফল, এটা গেস্টিক কাম করো, গেস্টিক লেবারে কাম করে। রামফল রামফল ৰামফল আর এটা হচ্ছে নাকল, এটা কেসমুরিয়া কাম করো, কেসমুরিয়া পাইলছে কাম। এইটো কি কেঁচুমৰীয়া কাৰণে? টেষ্টিং হৈ যাব পাৰি নাই? এইটো কোনটো বস্তু? রামফল ৰামফল দিলে হ'ব, বেছি নালাগে। আমরা জীবন কোন গেস্টিক লিভার ময়ো টেষ্ট কৰিছোঁ কেনেধৰণৰ ৰামফল। গেস্টিক আছে তো তাহলে হয়ে যায়, ভাল বস্তু দিও। তাহলে রাতিপুৱা খাই দেবো খালি পেটত। কোন গেস্টিক লিভার পেট পেটলা পড়া থাকে, সকাল সকাল বিকে থাকে, শরীর বিকে থাকে। বন্ধু ৰাজাৰ আজি অনুষ্ঠান আছে, সেইলৈকে আহি আহিছিল আৰু তাক লগ পালোঁ। আমি দুটা ফুচকা খাইছোঁ।
যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ চেনেলটো এনেদৰে মৰম দি যাব যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ